আপোনালোকৰ ভাল না? মোৰ মস্ত ভাল। মই পথাৰত আহিছোঁ। এই পথাৰত আজিকালিতো গৰু নায়েই, গৰু দি হাল নাবায়। গৰু আছে, গৰু দি হাল নাবায়, ট্ৰেক্টৰেদি হাল বায়। কিন্তু গৰু দি প্ৰথম যেতিয়া পথাৰত প্ৰথম হাল বায়, সেইটো আমি মাটি কাঢ়া বুলি কওঁ। যে মাটি কাঢ়িছে না এনেকৈ সুধোঁ। প্ৰথম হাল বোৱাৰ লগে লগে আপোনালোকে কি বুলি কয়? আমি নলবাৰী ভাষাত কাঢ়া বুলি কওঁ। এতিয়াতো পূৰা একদম সামাৰ তিনচা হৈয়ে গৈছে। দ্বিতীয়বাৰত যেতিয়া আমি হাল বাওঁ, মানে কাঢ়াৰ পিছত হাল বাওঁ, সেইটো সামাৰ বুলি কয়। ঠিক আছে। এতিয়া গোটেই সামাৰো হৈছে, গোটেইখিনি হৈছে। পানী উঠাই দিলে বোকাই হৈ যাব এতিয়া। ঠিক আছে, বৰষুণ আহিলে বোকাই হৈ যাব। সেইকাৰণে কি বুলি কয় আপোনালোকে? এই প্ৰথম যেতিয়া হাল বায় তেতিয়া কি বুলি কয়? আমি কাঢ়া বুলি কওঁ। এই মাটি কাঢ়িছে। ঠিক আছে, আপোনালোকে কি বুলি কয় জনাব দিয়ক।